বৰুৱা বৰুৱা কোননো আপুনিহে আহক আহক বহকচোন বহক বা বহু দিনৰ মূৰত আহিছে দেই বহিছোঁ বাৰু হেৰি নহয় বৰুৱা ঘৰত নাই নেকি আমাৰ এখেত নাই নহয় কেতিয়াবাতে ওলাই গৈছে কাম আৰু হেৰি নহয় আপুনি কিবা কৈছে নেকি নাই মইনো কি ক'ম আৰু এখেতক বিচাৰি আহিছে যেতিয়া বহক বহক চাহকে অকণমান খাই যাব বহক বহক মই চাহ বনাওঁগৈ চাহ নেলাগে দিয়া চাহনো কেলে আৰু নহ'লেও হয় ন ইমান কষ্টখন কৰিব নালাগে দিয়া নালাগে চাহ নাখাওঁ তাতে আকৌ মানুহজনীয়ে ইয়ালৈ আহোঁতে চাহ খুৱাই পঠিয়াইছে সেইকাৰণে কৈছোঁ নাখাওঁ দিয়া নাই খাই যাব কিয় নাখাব হেৰৌ চাহ অকণমানে খাই যাব নহ'লে ঘৰত গৈ আকৌ বদনাম গাব নহয় বৰুৱাৰ ঘৰত গ'লোঁ বৰুৱাৰ ঘৈণীজনী চাহ একাপো নিদিলে বৰ হাৰামি দেই তেৰিকা কিয়নো তেনেকৈ কৈছে মই আৰু তোমালোকৰ বদনাম গাম নে নেগাই কিয় গাব আহিলেতো চাহ তাহ খুৱাই পঠিয়াওৱেই ন যেতিয়াই আহে তেতিয়াই মই চাহ জলপান খুৱাওৱেই কিয় বদনাম গাব নেগাই খাবলৈ পালেও বদনাম খাবলৈ নেপালেও বদনাম দেখিবলৈ মন নাযায় একেবাৰে আপুনি আকৌ কিবা কৈছে নাই একো নাই একো কোৱা নাই মই আপুনি মনে মনে কিবা এটা কৈছে কি কৈছে বাৰু ঠিক নাই মই একো কোৱা নাই আপুনি মিছাতে সন্দেহ কৰিছে মই একো নাই কোৱা নহয় একো কোৱা নাই নহ'বলৈ আছেনে আৰু আপুনি কিবা এটা কৈছে আপোনাৰ মুখখন দেখি গম পাইছোঁ নহয় আপুনি ভুভুৰাই কিবা এটা কৈ আছে কি কৈছেনো এই মানুহটোলে চোৱা মই একো কোৱা নাই বিদ্যা আঠখিলে নামঘৰ শপত খাই কৈছোঁ মই একো কোৱা নাই মোক তেনেকুৱা যেন লাগে নেকি কি যে কয় আপুনি একো কোৱা নাই আপুনি মিছাতে সন্দেহ কৰি আছে অথনিৰ পৰা একো কোৱা নাই নহয় মই নহয় মানে চাহ বনাওঁগৈ মানে মই চাহ বনাওঁগৈ দেই আপুনি বহক মই চাহ বনাওঁগৈ দেই নাযাব আকৌ চাহ খাই যাব হা নাযাব দেই আপুনি বহক চাহ বনাওঁগৈ হ'ব আজিলৈ নালাগে দিয়া পাছত এদিন খাম তাতে বৰুৱাও ঘৰত নাই যে কিবা ভাল নালাগেও মানুহটো নাথাকিলে বৰুৱা থাকিলে খাম দিয়া কিনো ভাল নালাগে কথা কৈছে চব এখেত থাকিলেহে চাহ খাব পাৰে এখেত নাথাকিলে চাহ খাব নোৱাৰে কথাও যে কয় আৰু দেই আপুনি একো নহয় দিয়ক চাহ খাই যাব হ'ব হেৰি নহয় চাহত চেনি নিদিব দেই মোৰ আকৌ চুগাৰ আছে নহয় আজি বহুদিন হ'ল ভালেই হোৱা নাই ডক্তৰী দৰৱবোৰ ইমান খাইছোঁ আজিলৈকে ভালেই হোৱা নাই দিয়ক সেইবাবে কৈছোঁ চাহত চেনি তেনি খাবলৈ বাদেই দিছোঁ আৰু নিদিব দেই চেনি তেনেহ'লেচোন দিগদাৰেই হ'ব কিয় মানে আমাৰ ঘৰত যিবোৰ মিঠাই আছে চব মিঠা ৰসগোল্লা কেইটামানো আছে খোৱাই হোৱা নাই নহয় এখেতে আনিছিল আমাৰ এখেতে আকৌ ৰসগোল্লা খাই খুব ভাল পায় মই বোলো কওঁ ইমান ৰসগোল্লা খোৱাটো ভাল নহয় বেছিকৈ নাখাব চুগাৰ হ'ব নাই মোৰ কথা নুশুনে যি খোৱা খাবই তাৰমানে ৰসগোল্লা বুলি ক'লে এখেতে নহয় একদম 10 জাপ মাৰিব এতিয়াও ৰসগোল্লা আনি দমাই থৈছে ভিতৰত টেমা চব মিঠা নহয় আপোনাৰ চুগাৰ হ'লে কেনেকৈ খাব ৰসগোল্লা নহয় জানো কেতিয়াবা যে ৰসগোল্লা আমি পেলাইহে দিব লগা হয় এতিয়াও যি দেখিছোঁ সেইকেইটা পেলাইহে দিব লাগিব হ'ল বুলিতো ইমান খাব নোৱাৰি নহয় জানো তাতে আমাৰ এখেতৰো চুগাৰ আছে যে তেখেতৰ চুগাৰ থকাৰ কাৰণে ৰসগোল্লাখিনি খাবলৈ মানা কৰোঁ নাই নুশুনে এতিয়াও দেখিছোঁ পেলাইহে দিবগৈ লাগিব আপুনিও খাব নোৱাৰে আপোনাৰো চুগাৰ হ'ব দিয়ক পেলাই দিওঁগৈ নেপেলাবা মাজে মাজে খালে একো নহয় পেলাই দিবানে আনা দুটামান একো নহয় পইচা দি অনা বস্তু কিয় পেলাবা মাজে মাজে এটা দুটা খালে একো নহয় খাব পাৰি আৰু ন এটা নাগে যোৱা ঠিক আছে বাৰু হেৰি নহয় চাহত চেনি দিম নি
নাই নাই নেলাগে নেলাগে এই ৰসগোল্লাটো মিঠা নহয় জানো ৰসগোল্লা সোৱাদেই হ'ব চাহত চেনি নেলাগে ইমান চেনি খোৱাটো ভাল নহয় তাতে আকৌ মোৰ চুগাৰ আছে নহয় আকৌ কি ভাবিছে নহয় মানে সিদিনা আমাৰ এখেতে 3টা টেমা আনিছিলে তাৰে এটা টেমাত ইমান পোক ওলালে নহয় ইমান পোক ওলালে পেলাই দিলোঁগৈ এতিয়া এটা টেমা আছে সেইটোতো বহুত আগতেই অনা তাতো চাগে বোধ কৰোঁ পোকে ওলাব যেন লাগিছে বাৰু চালেহে গম পাম নহয় জানো মই চাওঁগৈ বাৰু ৰ'ব চাবলৈনো কিটো আছে নহয় জানো কিনা বস্তুহে পোক ওলাবও পাৰে তাতে ৰসগোল্লানো কেনেকৈ পেলাই দিম ইমান দামী মিঠাই পোক ওলালেও খাব লাগিব ধুই ধুইটো খাব পাৰি নহয় জানো পোক ওলালে যেনিবা আঁতৰাই ল'লেই হ'ল ৰসগোল্লাটোতো পেলাই দিব নোৱাৰি সঁচাকৈ দেই আপোনালৈ আনিম ৰ'ব পোক নথকা চাই বাচি বাচি আনিম আৰু দেই যদি পোক ওলাই আপুনি আঁতৰাই খাব নহয় জানো আনিছোগৈ ৰ'ব মই চাহ আনোগৈ আপুনি নাযাব কিন্তু দেই পোক দিয়া ৰসগোল্লাই চাহ দিম আপোনাক খাই কিমান মজা লাগিব ন কি